नावकाटानि पराग कुमार जातीय विद्यालयनि गोदानै लुनाय फरायसालि न'खौ बेखेवनायजों लोगोसे लुपिन डायग्नोस्टिक सेन्टारनि हेफाजाबै बेसेन नाङै थै आनजाद नायनाय बादा जालाङो। तामुलपुर जिल्ला सिंनि गरेस्वर हालामनि गावारि सोलोंथाइ फसंथान नावकाटानि पराग कुमार जातीय विद्यालया ओनसोलनि फरायसाफोरखौ मोजां सोलोंथाइ होनानै मोजां नोगोरारि दाफुंनायनि थांखियै नावकाटा ओनसोलनि माखासे बारग' फोरोंगिरि आरो समाज सिबियारिफोरनि दिथा होनायाव बारग' गाहाय फोरोंगिरि कनराम कलितानि दैदेननायाव गोदानै लुनाय फरायसालि न'खौ दिनै बेखेवो। हाबाफारि बादियै फुंबिलि समाव गाहाय दरखंखौ बेखेवो बारग' गाहाय फोरोंगिरि उपेन डेकाया। फिरफिला बिरहोयो फरायसालि सामलाय आफादनि आफादगिरि धरनीधर बर' आरो फरायसालि न'खौ बेखेवनानै होयो बारग' गाहाय फोरोंगिरि केश प्रसाद उपाध्याया। गुबुन फारसेथिं फरायसालि न' बेखेवनाय हाबाफारिनि गेजेरजों पराग कुमार जातीय विद्यालयनि बानजायनाय आरो लुपिन डायग्नोस्टिकनि हेफाजाबै बेसेन नाङै थै आनजाद नायनाय हाबाफारिखौ बारग' गाहाय फोरोंगिरि बसुन्धर शइकियाया बेखेवनानै होयो। আজি এই ডিসেম্বৰ মাহৰ 15 তাৰিখ শুক্ৰবাৰে আমাৰ কেৱলগৰাকীও মহান ব্যক্তিৰ উদ্যোগত 2020 চনৰ 10 জানুৱাৰী তাৰিখে নাওকাটাত পৰাগ কুমাৰ জাতীয় বিদ্যালয়ৰ জন্ম হৈছিল। সেই অনুষ্ঠানটি আজি আমি নতুন ঘৰ সজাই এই নৱনিৰ্মিত বিদ্যালয় ভৱনটি উদ্বোধন কৰাৰ কাৰণে আজি এই পবিত্ৰ দিনটোত আমি সিদ্ধান্ত লৈছিলোঁ। সেয়েহে আজি আমি কেইবাটাও কাৰ্যসূচীৰে এই অনুষ্ঠানটি সুকলমে পৰিচালনা কৰিবৰ কাৰণে আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ মুখ্য তোৰণ উন্মোচন হৈ গ'ল। উন্মোচন কৰিলে মোৰ শিক্ষাগুৰু সন্মানীয় নাওকাটা মিলন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ উপেন ডেকা ছাৰে। তাৰপিছত আমাৰ দ্বিতীয় কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন। এই পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিলে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ধৰণীধৰ বৰদেৱে। আৰু ইয়াৰ পিছত আমাৰ কেইবাটাও কাৰ্যসূচী আছে। এই কাৰ্যসূচীৰ ভিতৰত আমাৰ বিদ্যালয় ভৱন উদ্বোধন কৰিব আমাৰ ওপৰগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰদ্ধাৰ লুইতল ছাৰে। আৰু লগতে তাৰপিছত আমাৰ এই শুভ উদ্বোধনী অনুষ্ঠানটিৰ উপলক্ষে এটা ফ্ৰী ব্লাড টেষ্ট কেম্প আয়োজন কৰা হৈছে। ইয়াত 5টা যিকোনো বেমাৰৰ ইয়াত ব্লাড টেষ্ট কৰা হ'ব বিনামূলীয়াকৈ। তাৰপিছত সঠিক দিশ সম্পৰ্কে এখন আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হ'ব। এইখিনি কাৰ্যসূচীৰে আমি আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানটো ৰূপায়ণ কৰিব বিচাৰিছিলোঁ যদিও ইয়াৰ মাজতে 11 বজাৰ পৰা ভাগৱত পাঠ আৰম্ভ হ'ব। আৰু ভাগৱত পাঠ আৰম্ভ কৰিব মোৰ অতিকৈ শ্ৰদ্ধাৰ সন্মানীয় আমাৰ নাওকাটা আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণুধামৰ জ্যেষ্ঠ ভকত সন্মানীয় প্ৰভাত বৰদেৱে। এইখিনি কাৰ্যসূচীৰে আমি আজি এই নৱনিৰ্মিত ভৱনটি আমি উদ্বোধন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ হওক। আৰু ইতিমধ্যে আমাৰ 2টা কাৰ্যসূচী পাৰ হ'ল আৰু বাকী 3টা কাৰ্যসূচী এতিয়া ইয়াত অনুষ্ঠিত হ'ব। আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ উদীয়মান উঠি অহা প্ৰজন্মক আমি শিক্ষাৰ প্ৰতিশ্ৰুতিৰে আমি ইয়াত যিসকল এই বিদ্যালয়ত কৰ্মৰত শিক্ষাগুৰুসকল আছে তেওঁলোকে দিনে দেখি ইয়াত কাম কৰি আহিছে। আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ মংগলৰ কাৰণে, উচ্চ শিক্ষাৰ কাৰণে আৰু সমাজৰ একোজন উপযুক্ত ব্যক্তি হিচাপে পৰিণত কৰিবৰ কাৰণে ইয়াত আমাৰ শিক্ষাগুৰুসকলে আৰু পৰিচালনা সমিতিয়ে আমাক যথেষ্ট সৃষ্টি কৰিছে, দিয়াৰ কাৰণে চালি আহিছে। এইখিনি মোৰ খবৰ।